নমস্কাৰ, মোৰ চেনেলটিলৈ পুনৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলে ভালে আছে। আজি কৰ্দৈ টেঙাৰে মাছ বনাম বুলি ভাবিলোঁ, তো এতিয়া কৰ্দৈ ছিঙিব আহিছোঁ। সেয়া ফ্ৰেছলি হাৰভেষ্ট কৰা কৰ্দৈ টেঙা। কৰ্দৈকেইটা পকা নাই বাৰু, বাট মই আজি ভাবিলোঁ কেঁচা কৰ্দৈৰে মাছ বনাই চাওঁ। কৰ্দৈ টেঙাখিনি ভালদৰে মোহাৰি ধুই ল'ব, কাৰণ ইয়াতে মকৰাৰ জাল, পিপৰা বহুত কিবাকিবি বস্তু থাকে, গতিকে ভালদৰে 2-3 বাৰ মোহাৰি ধুই লোৱাটোৱে ভাল। এতিয়া মই কৰ্দৈকেইটা কাটিব লৈছোঁ, আৰু এইটো মোৰ ফেভৰেট পাৰ্ট হয়। ধুনীয়াকৈ কাটি লৈছোঁ চাইডটো। কাটি নল'লেও হয় বাৰু, বাট মই কাটি লৈছোঁ। এতিয়া ধুনীয়াকৈ কাটি পেলাই এতিয়া সৰু সৰু পিচ কৰিম। সৰু সৰু পিচ কৰিলে সিজিবলৈ বেছি সময় নালাগে। আপোনালোকে ডাঙৰ পিচ কৰি কুকাৰত 2-3টা চিটি মাৰি ল'লেও ল'ব পাৰে। গৰমৰ দিনত টেঙাৰ আঞ্জা আৰু মাছৰ জুতি, তাক কোনো বিট কৰিব নোৱাৰে, নহয়নে বাৰু? এতিয়া মোৰ কৰ্দৈখিনি কটা হৈ গৈছে। এতিয়া মাছখিনি মেৰিনেট কৰিম নিমখ হালধিৰ সৈতে। তাৰপিছত এফালে কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ, মিঠাতেল। মাছ বা মাংস মিঠাতেলত বনালে ইমান যে সোৱাদ হয়, সেইখিনি ৰিফাইনত বনালেও পাত্তা নাপায়। পিছে মিঠাতেলত বনালে মই ভাল পাওঁ। আপোনালোকৰ কোনটো ভাল লাগে? ৰিফাইনত বনালে বেছি ভাল লাগে নে মিঠাতেলত বেছি ভাল লাগে? কমেণ্ট কৰি জনাব মোক। তেলখিনি গৰম হৈ গ'ল, এতিয়া মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। মাছ ফ্ৰাই কৰি থাকোঁতে যে ইমান চাউণ্ড ওলাইছিল, মই বেকগ্ৰাউণ্ডৰ এইখিনি চাউণ্ড একেবাৰে মাইনাছ কৰি দিছোঁ। তাৰপাছত মাছখিনি ফ্ৰাই হৈ গ'ল। এতিয়া আঞ্জাৰ প্ৰচেছটো কৰোঁ, আপোনালোকে চাই যাব। তেলত দিছোঁ শুকান জলকীয়া, 5 ফোৰণ। তাৰপাছত অকণমান আদা নহৰু থেতালি লৈছোঁ। আদা নহৰু নোহোৱাকৈও পাৰে আপোনালোকে বনাব। মই ভাবিলোঁ আদা নহৰু অকণমান দি দিওঁ, ইমান মেহনত কৰিছোঁ যদি আদা নহৰু অকণমানো দি দিওঁ। আদা নহৰুখিনি ভজা হোৱাৰ পাছত ৰ স্মেলটো যেতিয়া গুচি যাব, তেতিয়া কৰ্দৈখিনি ভালকৈ দি দিব। মই ইয়াতে কেঁচা কৰ্দৈ ব্যৱহাৰ কৰিছোঁ, ইতিমধ্যে কৈ উঠিছোঁ। আপোনালোকে কুকাৰত 3টা চিটি মাৰিও ল'ব পাৰে। সেইখিনি এতিয়া ফ্ৰাই কৰিছোঁ। ফ্ৰাই কৰি উঠি তাতে নিমখ আৰু হালধি দি দিম। নিমখ হালধিখিনি দি পেলাই ভালকৈ লৰাই দিব, আৰু লৰাই দি 5 পৰা 10 মিনিট সময় ঢাকনি দি পেলাই সিজিবলৈ দিব। ঢাকনি আঁতৰাই এবাৰ চাব, কৰ্দৈখিনি ভালকৈ কালাৰ সলনি কৰিছে আৰু লগতে সিজিব আৰম্ভ কৰিছে। এতিয়া অকণমান পানী দি আকৌ ঢাকি দিব 5 মিনিটৰ কাৰণে। এতিয়া ঢাকনি আঁতৰাই লৰাই দিব ধুনীয়াকৈ। ইয়াতে মই আৰু এবিধ বস্তু ব্যৱহাৰ কৰিম, এতিয়া আপোনালোকে দেখিবলৈ পাব। মই ইয়াতে বইল আলু ব্যৱহাৰ কৰিছোঁ। এটা মিডিয়াম চাইজৰ বইল আলু পিটিকি লৈছোঁ, লৈ পেলাই ইয়াতে দি দিছোঁ। আলুটো অপশ্যনেল হয়, আপোনালোকে আলু স্কিপ কৰিব পাৰে। আলুৰ জেগাত আপোনালোকে চাউলৰ গুড়ি নাইবা আটা অকণমান বাতিত পানীৰ লগত মিহলি লৈ ইয়াতে দি দিব পাৰে, তেতিয়া আঞ্জাখনৰ থিকনেছটো অকণমান আহি যায়। মই ইয়াতে আলু ব্যৱহাৰ কৰিছোঁ, কাৰণ আলু দিলে সোৱাদটো ভাল হয়। পিঠাগুড়ি দিলেও ভাল হয়, আপোনালোকে যিকোনো এটা ব্যৱহাৰ কৰিব পাৰে, বা এটাও ব্যৱহাৰ নকৰাকৈও বনাব পাৰে, তেনেকৈও ভাল লাগে। এতিয়া মই পানী দি দিলোঁ। পানী দিয়াৰ পিছত উতল আহিব দিম আৰু ঢাকি দিম। 2 মিনিট সময় উতলাৰ পাছত ইয়াতে মই মাছখিনি দি দিম। এয়া মই মাছখিনি দি দিলোঁ ইয়াতে। মাছখিনি দিয়াৰ পাছত আৰু অকণমান সময় ঢাকি পেলাই উতলিবলৈ দিম। আচ্ছা, আপোনালোকে জনাবচোন বাৰু, মাছ সকলোতকৈ কিহৰ লগত বনাই খাই ভাল পায়? বিলাহীৰ সৈতে নে কৰ্দৈ টেঙা নে ঔটেঙা নে মছলা? মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। এতিয়া মাছৰ আঞ্জাখন উতলি হৈ গ'ল, কালাৰটো অকণমান সলনি হৈছে। এতিয়া লাহেকৈ মই ফ্লেমটো অফ কৰি দিম। মাছৰ আঞ্জাটো তৈয়াৰ হৈ গ'ল। এতিয়া মাছৰ আঞ্জাৰেতো সুদা ভাতকেইটা খাব নোৱাৰি, গতিকে মই পটল ফ্ৰাই কৰিব লৈছোঁ। পটলখিনি মই দুফাল কৰি তাতে মাজত 3টাকৈ কাট দিছোঁ। কাট কৰি ধুনীয়াকৈ ধুই লৈছোঁ। ধুই উঠি ইয়াতে মই বেটাৰটো ৰেডি কৰিম পটল ফ্ৰাই কৰিবলৈ। বেচনত নিমখ দিছোঁ সোৱাদ অনুসৰি, তাৰপাছত দিছোঁ হালধি, তাৰপাছত অকণমান বেকিং পাউডাৰ দি পেলাই তাতে 5 ফোৰণ দিছোঁ। 5 ফোৰণ দিলে অকণমান ফ্লেভাৰ এটা আহে। মই সেইটো নতুনকৈ ট্ৰাই কৰিছোঁ, বহুত ভাল লাগিছে খাই। আপোনালোকে চেষ্টা কৰিব পাৰে যদি ধৈৰ্য আছে। মই মানে আজি যিমান পাৰিছোঁ মানে এটা নতুন উলিয়াই গৈ বনাই আছোঁ। আৰু বেটাৰটো দেখিছে মই খুব পাতলকৈ গুলিছোঁ।
পাতলকৈ গুলিলে মোৰ মাহঁতেও ভাল পায়, ক্ৰিস্পি হয় বুলি কয়, বাট মই গোটাকৈ গুলিলেও বেয়া নাপাওঁ। এতিয়া আমাৰ দুপৰীয়াৰ আহাৰ ৰেডি হৈ গ'ল। এতিয়া মই পাতিত ছাৰ্ভ কৰিব লৈছোঁ। গৰম ভাত, কৰ্দৈৰে বনোৱা মাছৰ টেঙা, পটল ফ্ৰাই আৰু ছাইডত কিবাকিবি আছিলে বাৰু, সেইখিনি মই ইমান শ্ব' কৰা নাই। এয়া আমাৰ কৰ্দৈৰে বনোৱা, ফ্ৰেছ কৰ্দৈৰে বনোৱা মাছৰ টেঙা ৰেডি হৈ গৈছে আৰু এয়া মোৰ ভাতৰ থালি। এতিয়া মই ধুনীয়াকৈ খাদ্যখিনি উপভোগ কৰিম, আপোনালোকে চাওক। জিভাৰ পানী পৰিছেনে নাই মোক কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু আপোনালোকে এইটো ৰেচিপি চাই কেনেকুৱা পালে জনাব। ঘৰত ট্ৰাই কৰিব কৰ্দৈ টেঙাৰে, ঔটেঙাৰো ট্ৰাই কৰিব পাৰে, ঔটেঙাৰো খুব ভাল লাগে খায়। টেঙাৰ আঞ্জা বনালে এনেকৈ যদি পি নাখায়, টেঙাৰ আঞ্জাৰ একো জুতিয়ে নাথাকে। গতিকে আজি ভিডিঅ'টি এইখিনিতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।